1979 চনত ডক্টৰ আৰু মিছেছ কালী যেতিয়া বিদেশলৈ ঘূৰি গৈছিলগৈ তেতিয়া আমি বিদায় সভাত এই গীতটি লিখি আমি দুইজনে সোণ ৰাভা আৰু মই এই গীতটি গাইছিলোঁ। আজি আকৌ এই গীতটি গাবলৈ ওলাইছোঁ। বিনিদ্ৰ ৰজনী আকুল বিননী কৰিছো মই আজি, নিস্বাৰ্থ সেৱা সেই গৰিমা লোকসমত বাজি। বিনিদ্ৰ ৰজনী আকুল বিননী কৰিছো মই আজি, নিস্বাৰ্থ সেৱা সেই গৰিমা ৰকসমত বাজি। সুদূৰৰ পৰা আহি অসমৰ মাটি, সুদূৰৰ পৰা আহি অসমৰ মাটি, সপিলা জীৱন মানৱৰ সেৱাত যাতনা কৰি কাটি, সপিলা জীৱন মানৱৰ সেৱাত যাতনা কৰি কাটি, সেই আদৰ্শ আমাৰ মনত লগ যেন থিতাপি, সেই আদৰ্শ আমাৰ মনত লগ যেন থিতাপি। বিনিদ্ৰ ৰজনী আকুল বিননী কৰিছো মই আজি, নিস্বাৰ্থ সেৱা সেই গৰিমা ৰকসমত বাজি। আজিৰে অন্তিম ক্ষণত বিদায়ৰ বেলা, আজিৰে অন্তিম ক্ষণত বিদায়ৰ বেলা, ভাষাহীন কৃতজ্ঞতাৰে আনিছো এধাৰি